আশা কৰোঁ সকলো ভালে আছে। আজি বহাগৰ প্ৰথম দিন, নতুন বছৰৰ, সেইকাৰণে ভাবিলোঁ অকণমান মন্দিৰত আহোঁ। জগন্নাথ মন্দিৰলৈ বুলি ওলাই আহিছোঁ। এয়া পালোহি মন্দিৰৰ মানে সন্মুখ ভাগত ৰৈ আছোঁ। ভিতৰ আপোনালোকক দেখাইছোঁ ৰ'ব, ইয়াৰ জগন্নাথ মন্দিৰ কেনেকুৱা সেইটোকে দেখাইছোঁ। ভিতৰলৈও লৈ যাম আপোনালোকক। পাৰিলে মন্দিৰৰ ভিতৰ ভাগত দেখাম, কিন্তু ষ্ট্ৰিক্টলি মানা চাগে, কাৰণ ফটোগ্ৰাফীত চবতে লিখা থাকে ন' ফটোগ্ৰাফী। আপোনালোকৰ চাগে সকলো হুঁচৰি বিহু এইবোৰ দেখাত ব্যস্ত। আমিবোৰ বহুত বছৰ হ'ল মই বহাগ বিহুত অসম যোৱা নাই, সেইকাৰণে মনটো বেয়া লাগিছে। সেইকাৰণে মোৰ ভণ্টি আমিকেইটা গোটেইকেইটাই আহিছোঁ বোলো মন্দিৰলৈকে যাওঁ আজি বিহু বুলি। ইয়াত দেখাইছোঁ ৰ'ব আপোনালোকক, ইয়াৰ সন্মুখখিনি। এইটো হৈছে এণ্ট্ৰেঞ্চ, ইয়াৰ ওপৰখিনি। এয়া এনেকৈ ভিতৰত এনেকৈ সোমাই গৈছোঁ। এইটো একদম মানে দ্বিতীয় বুলি ক'ব পাৰি আৰু হেৰিয়াৰ জগন্নাথ মন্দিৰৰ নিচিনা। যিটো পুৰী জগন্নাথ মন্দিৰ, ইয়াৰ যিখিনি কৰ্মকৰ্তা আছে সকলোখিনি উৰিষ্যাৰ মানুহ। এইখিনি এনেকৈ মই একপাক দেখাই দিছোঁ আপোনালোকক। এইফালে এইটো চাইডে বাওঁহাতে পাৰ্কিং আছে। ইয়াত কি বুলি কয়, জগন্নাথ যাত্ৰাও হয়, ডাঙৰকৈ কৰে। ইয়াৰ ভিতৰলৈ সোমাই গৈছোঁ ৰ'ব। এয়া আমি ভিতৰত সোমাইছোঁ দৰ্শনৰ কাৰণে। এইটো চাওক, ভিতৰত এনেকৈ দুটা চাইডে দিছে, এটা এক্সিট, এটা হাই কৰা। ব'লা ওপৰলৈ গৈ আছোঁ, দেখাওঁ আপোনালোকক ভিতৰটো। তোমাক নুতুলোঁ। এয়া চাওক ওপৰৰ পৰা এইটো মন্দিৰ। অকণমান ইয়াৰ ডাঙৰ মন্দিৰ এইটো, বোধহয় আমাৰ অসমতো আছে, ডিব্ৰুগড়ত মই শুনিছোঁ। পেটাৰ্ণটো একেই হয়, কিন্তু এইটো যথেষ্ট ডাঙৰ মন্দিৰ। আৰু ইয়াৰ যিখিনি পূজাৰী আছে গোটেইখিনি পুৰীৰ মানে উৰিষ্যাৰ পূজাৰী হয়। এতিয়া ভিতৰলৈ গৈছোঁ। সেইটো হৈছে ডাঙৰ কিউ ভিতৰত যাবৰ কাৰণে। ইয়াৰ কিউ। ল'ৰা আহিল নাই? ল'ৰা আজি আমি দুইজনীয়ে পূৰা চাদৰ মেখেলা পিন্ধি ৰাঙলী হৈ আহিছোঁ। যিহেতু বিহু, আজি বিহুৰ প্ৰথম দিন, বছৰৰ প্ৰথম দিন। এয়া মই ভিতৰত গৈছোঁ, কেমেৰা যদি এলাও হয় আপোনালোকেও দেখা পাব। ইয়াৰ পৰাই মাজতে বন্ধ কৰি দিছিলে ভিতৰৰ দৰ্শনটো। চাওক, অ'কে, কেমেৰা এলাও নকৰে, সেই বন্ধ কৰিছোঁ দেই। এয়া চাওক, ভিতৰৰ ফটো নিদিয়ে তুলিবলৈ, ভিতৰত ফটোবোৰ তুলিব নিদিয়ে। তথাপিতো মই অকণমান পাৰি কেপচাৰ কৰিলোঁ। এয়া হৈছে বাহিৰৰ এইখিনি সৰু সৰু মন্দিৰ। কি মন্দিৰ মই ভালদৰে নাজানো, আছে সৰু সৰু। এয়া চাওক, ভিতৰখিনিত মানে ষ্ট্ৰিক্টলি মানে মই গালিয়ে খালোঁগৈ তোলাৰ কাৰণে, অকণমান দেখুৱাৰ কাৰণে। এয়াও এটা কিবা মন্দিৰ, তাত লিখাই আছে ন' ফটোগ্ৰাফী বুলি। ভয়ে ভয়ে তুলিছোঁ। এয়া এইটো ল'ৰা, তাৰ কথা বেছি হৈছে আজিকালি, ডাঙৰ হৈছে যে অকণমান, কথাও বেছি। মোৰ মানে অহা অকণমান দেৰি হ'ল, তাৰ চিঞৰ বাখৰ, মা কি কৰিছা তুমি, ইমান দেৰি লাগে তোমাৰ, মোৰ দেখোন 10 মিনিটতে হৈ যায়। কিন্তু আমাৰ ছোৱালী মানুহৰ কিমান টাইম লাগে, নহয় জানো বাৰু? এই ল'ৰাও নুবুজে, বাপেকেও নুবুজে। দেৰি মানে অকণমান সোনকালে অহা কথা আছিলে, আধা ঘণ্টামান দেৰি হৈ গ'ল। সেইকাৰণে ৰ'ব, এইটো এটা কিহবাৰ মন্দিৰ, অকণমানকৈ তুলিছোঁ। এয়া আমি দুজনী, এয়া মন্দিৰৰ ভিতৰত। ভাল লাগিছে দুজনীকে দেখি, আমি একেটা ফ্ৰেমতে। এইফালে বাকীখিনিও আছে, বাকীবোৰ চব কেমেৰা ফ্ৰেণ্ডলি নহয়, কোনো নাহে সেইকাৰণে। এয়াতো ভিতৰখিনি। এইফালে সৰু সৰু মন্দিৰ আছে বহুতখিনি। এইফালে এনেকৈ আমি পিছফালেদিও সোমাব পাৰি, পিছফালে ভৰি হাত ধুই, মই ভৰি হাত ধুই আকৌ ঘূৰি এইফালেকে সোমাই আহিলোঁ। এইটো এনেকৈ পূজা চোৱা হৈছে। এইটো হৈছে প্ৰসাদৰ কাউণ্টাৰ এটাও আছে ইয়াত। মানে পুৰীৰ যিখিনি প্ৰসাদ, সেই গোটেইখিনি প্ৰসাদেই ইয়াতে পায়।
আৰু লগতে ইয়াত ইচ্ছা কৰিলে কোনোবাই ইয়াত হেৰিও খাব পাৰে, মানে যিখিনি মহাপ্ৰসাদ বুলি কয় পুৰীৰ, সেইখিনিও খাব পাৰে। খালি তাৰ কাৰণে এটা অৰিহণা দিব লাগে, আগতীয়াকৈ জনাব লাগে। আৰু কিবা কিবি অন্য কোনো অন্নপ্ৰাশন বা বিবাহ অনুষ্ঠান সেই সকলোখিনি ইয়াত কৰিব পাৰি। এইফালে হৈছে এইটো প্ৰসাদৰ কাউণ্টাৰ। পুৰী যেনেকৈ মন্দিৰত যেনেকৈ খাজা, গজা এইবিলাক থাকে, ইয়াতো তেনেকৈয়ে থাকে। সেইখিনিও একেখিনি প্ৰসাদকে পাব। এইফালে এইটো হৈছে ভোজনালয় বুলি কয়, এইটো বনাই য'ত ভিতৰৰ ফালে, এইফালে য'ত মহাপ্ৰসাদ বনায়। এইখিনি ভিতৰত এলাও নহয় মানুহ, এইখিনি এনেকৈ। এইটো এইফালে আমি সোমাই যাম এনেকৈ ভিতৰলৈ। এইটো এয়া এইখিনি চাওক, এইটো সোমাই গৈছিলোঁ যে, এইটো এইখিনিৰ পৰা তলৰ পৰা এনেকৈ দেখি ওপৰলৈ। এয়া মোৰ ইয়াত এবাৰ মহাপ্ৰসাদ খাবৰ খুব ইচ্ছা আছে। মই এবাৰ সুধিছিলোঁ আপোনালোকে কি কৰিব পাৰিব। এইটো হৈছে অফিচ তেওঁলোকৰ। অফিচত তেওঁলোকে জনাবলৈ ক'লে কি আপুনি অফিচলৈ আহক, কিবা কিবি অৰিহণা চৰিহণা মানে যি কথা থাকে সেইখিনি পৰা। কিন্তু মোৰ সময় নহ'ল, মই গুচি গ'লোঁ। কোনোবা এদিন নিশ্চয় ইয়াত মহাপ্ৰসাদ খাম, পুৰীলৈ যাব নোৱাৰিলোঁ। সেয়া মন্দিৰ চাই হৈ গ'ল, সকলো চালোঁ, দৰ্শনো হৈ গ'ল। এতিয়া ঘৰলৈ যাওঁ। এইখিনিতে মোৰ এই ব্লগটো সামৰণি মাৰিছোঁ। ভালে থাকক, সুস্থ থাকক, বাই বাই, গুড নাইট।